আনটো ভিডিঅ'লৈ আহোঁ। আনটো ভিডিঅ'লৈ আলোচনা কৰোঁ আপোনালোকৰ লগত। মই যিহেতু স্বাস্থ্য বিভাগৰ লগতে জড়িত, হস্পিটেলক লৈ জড়িতয়ে কথা কৈ আছোঁ, গতিকে ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰিব আৰু ভালকৈ শুনিব। সমস্যা আপোনাৰ জীৱনতো আহিব পাৰে, কাৰণ স্বাস্থ্যৰ লগত জড়িত সমস্যা। স্বাস্থ্য ব্যৱস্থা একদমেই যে শেষ, এই বস্তুবিলাক আপোনালোকে এতিয়াৰ পৰা গুৰুত্ব সহকাৰে ল'ব, কাৰণ শিক্ষা ব্যৱস্থাক গুৰুত্ব লোৱাৰ বাবে আজি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ পদত্যাগ হ'ল। তেনেদৰে স্বাস্থ্য বিভাগটোৰো যাতে হেৰি কৰে, কি বুলি কয়, জনসাধাৰণে গুৰুত্ব সহকাৰে লয়। চাব, এতিয়া চৰকাৰে যিবিলাক মানে মেনেজমেণ্ট কৰে, আজি আয়ুষ্মান ভাৰতে হওক, যত যিমান আঁচনি কৰি আছে, কৰি থাকক, ভাল কথা। এই যে আজি ৰাজনীতিকভাৱে যিটো মানে জাতি সমস্যা, ধৰ্ম সমস্যা, সেই সমস্যাটো কিন্তু হস্পিটেলসমূহত নাই। এতিয়া হস্পিটেলসমূহত যদি সেই জাতিগত সমস্যা যদি নাই, তেনেহ'লে তেওঁলোকে জাতিসমূহেও 5 লাখ 10 লাখ টকা তেওঁলোকে হেৰি কৰি আছে, পাই আছে। একফালে ৰাজনীতিক প্ৰভাৱ দেখায় আৰু আনফালে তেওঁলোকে ৰোগীক 5 লাখ টকা কৰি প্ৰদান কৰে। এইও এটা ডাঙৰ প্ৰশ্ন, কিন্তু মই সেই প্ৰশ্নলৈ মই নাযাওঁ। ৰাজনীতিকৰ কথা মই দুদিনমান মই নাপাতোঁ। আৰু সেই স্বাস্থ্যৰ বিভাগবিলাকৰ যিবিলাক গুৰুত্ব কথা, যিবিলাক সমস্যা, সেই সমস্যাবিলাকৰ ওপৰতে মই কথা পাতিম। আপুনি চাব, আয়ুষ্মান ভাৰতৰ যিবিলাক তেওঁলোকে এই কাউণ্টাৰত মানে কাম কৰি আছে ল'ৰা ছোৱালীবিলাকে, তেওঁলোকৰ কি বেছিভাগে মানে এনেকুৱাকৈ মানে থাকে যে তেওঁলোকে গোটেই আয়ুষ্মান ভাৰতৰ একদম হেড অফিচটো তেওঁলোকে চলাই আছে, NGOটো তেওঁলোকে চলাই আছে, বা তেওঁলোকে সেই বিভাগটো তেওঁলোকে চলাই আছে। আৰু জনসাধাৰণৰতো ভুল থাকিবই, জনসাধাৰণৰ ভুল বাবেইতো কোনোবাই শুধৰণি কৰি দিব লাগিব। ইমান দীঘল শাৰীৰ পিছত জনসাধাৰণে নিশ্চয় মূৰটো গৰম হয়, বা মাথাটো গৰম হয়, মূৰটো গৰম হয়, খং উঠিবই। এই কথাটো স্বাভাৱিক। গতিকে যদি স্বাস্থ্য বিভাগটো সম্পূৰ্ণৰূপে যদি ঠিক কৰিব লাগে, তেতিয়াহ'লে মই ভাবোঁ যে মেনেজমেণ্টৰ সমস্যাটোৱে সকলোতকৈ ডাঙৰ সমস্যা। আজি নেতা মন্ত্ৰী MLA বিলাকে জয় হয়, তেওঁলোকে নিজৰ ল'ৰা ছোৱালী, নিজৰ ৰোগ হ'লে মানে তেওঁলোকে ভাল চিকিৎসালয়ত গৈ তেওঁলোকে নিজৰ মানে ৰোগসমূহ নিৰাময় কৰে। কিন্তু মই ভাবোঁ যে সকলো MLA মিনিষ্টাৰে যাতে সেই হস্পিটেলসমূহত এটা ডাইৰেক্ট ৰাজহুৱাভাৱে ফাণ্ড দিয়ক। মেডিকেল ব্যৱস্থাটো যদি মানে স্বাস্থ্য বিভাগটো যদি সকলোৱে যদি মিলি যদি ঠিক নকৰে, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে কিন্তু আপোনাৰ আহিব লগা যিমানবিলাকে আপোনালোকে ঠিক নকৰক কিয়, কিন্তু ঠিক হৈ নাযাব। আৰু মানে সমস্যাটো বহুত আছে। সমস্যাৰ মাজত সমাধানটো কৰিবই লাগিব। সমাধান নকৰিলে মানে আহিব লগা দিনসমূহত চৰকাৰো নাথাকিব, অন্য চৰকাৰ আহিব। এতিয়া দূৰ দূৰণিৰ পৰা বিভিন্ন সমস্যা লৈ এই হস্পিটেলসমূহত আহে। প্ৰাইভেট হস্পিটেলসমূহত মই কথা কওঁ এতিয়া। প্ৰাইভেট হস্পিটেলসমূহে যাতে চৰকাৰে এনেকুৱাকৈ নাকি লগাব লাগে, যাতে তেওঁলোকে যাতে মই এতিয়া প্ৰাইভেট হস্পিটেলত মই এজন ডক্তৰৰ লগত কথা পাতিব যাম যে মোৰ এই বেমাৰটো হৈছে, গতিকে মোৰ এতিয়া এই ট্ৰিটমেণ্ট কৰিবৰ কাৰণে টকা নাই, বাবে মই হেৰি কৰোঁ, আপুনি মোক কিমান টকা লাগিব, কি লাগিব, কেনেকৈ হেৰি কৰিব, সেই কথাখিনি বা ৰোগীজন পৰীক্ষাৰ কাৰণে দেখাব যোৱাৰ কাৰণে তেওঁলোকে এটা ভিজিট লয়। ভিজিট মানে কি ভিজিট? আপুনি চাব, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন ফিজ। আৰে ভাই, এইটো তোমালোকে কিয় কৰা? তোমালোকে চাৰিওফালৰ পৰা ডক্তৰসমূহে বা অমুকসমূহে চাৰিওফালে মেডিচিনৰ পৰাও তোমালোকে কমিশ্যন ল'বা, ৰোগীৰ পৰাও টকা ল'বা। সকলো মানে চাৰিওফালৰ পৰা টকাৰ বাবে মানে কিয় দৌৰি আছা? ৰোগী নিৰাময় কৰা। বেলেগ অন্য দেশবিলাকৰ পৰা শিকাচোন, যে গোটেই নাগৰিকক তেওঁলোকে কেনেকৈ মানে সেই সমাজৰ হয় তেওঁলোকে সকলো ব্যক্তিকে ৰোগবিলাক যাতে নিৰাময় কৰিব পাৰে। আৰু তেওঁলোকে ডক্তৰসমূহে প্ৰথমতে গ'লে এই ৰোগীসকলক এই কথাবিলাক সোধে যে
আপোনালোকে কিবা বস্তু খায় নেকি অমুক তমুক, আৰু যদি সেই বস্তুবিলাক যদি বেয়াই আপোনালোকে চৰকাৰৰ ডক্তৰসমূহে চৰকাৰক কওক যে এই বস্তুবিলাক সমাজৰ কাৰণে বেয়া, আপোনালোকে বন্ধ কৰক। মানে ইফালেও ঠিক নহয় সিফালেও ঠিক নহয়, কেৱল লুটা লুটি আৰু সময় নষ্ট, কেৱল সময় নষ্ট, এইটো কাউণ্টাৰত যা সেইটো কাউণ্টাৰত যা, কেৱল সময় নষ্ট কৰি দেশখন উন্নতি কৰিব বিচাৰিছে নেকি? সময় নষ্ট কৰিতো দেশখন উন্নতি কৰিব আপোনালোকে কোনোদিনেই নোৱাৰে নে পাৰিব? নেতা মন্ত্ৰীবিলাকে জনসাধাৰণক বুৰ্বক বনাই হেৰি কৰিব বিচাৰিছে নেকি? কিন্তু জনসাধাৰণ এতিয়া লাহে লাহে কিন্তু আপোনাৰ একদম বুৰ্বক হৈ থকা নাই। আপুনি চাব, মুন্না ভাই MBBS, গদ্দাৰ ইজ বেক, মুন্না ভাই MBBSত সঞ্জয় দত্ত আছে, গদ্দাৰ ইজ বেকত অক্ষয় কুমাৰ আছে। তেওঁলোকে এই দুজন ব্যক্তিয়ে কি ধৰণে মানে হস্পিটালসমূহৰ ওপৰত তেওঁলোকে এটা মানে ফিল্ম এটা বনাইছে বা চিনেমা এটা বনাইছে, সেই চিনেমাটো আচলতে ডক্তৰবিলাকে চাই আজিলৈকে বুজি পোৱাই নাই। মানে সমাজত এনেকুৱা ঘটনা ঘটে, এই ঘটাৰ বাবে এই ফিল্মখন বা চিনেমাখন আহিছে। আজি যদি সকলো ডক্তৰ বা সকলো নাৰ্ছ, সকলো মেনেজমেণ্ট, সকলো চিকিউৰিটি আয়ুষ্মান ভাৰতকে লয় সকলো মেনেজমেণ্টে যদি ভালকৈ কথা বতৰা পাতি আলোচনা কৰি যে ৰোগীসকলক সঁচা কৰি আমাৰে নাগৰিক, আমাৰে হেৰি, আমি প্ৰাইভেট হস্পিটেলসমূহক নাকি লগাম, গতিকে চৰকাৰী ব্যৱস্থাটো আমি ভাল কৰিম, সেই বস্তুবিলাক সঁচাকৈ পাৰে। কিন্তু পাৰিলে কি হ'ব? নকৰে। কিয় কৰিব? টকা লাগে সকলোকে। আজি টকা লাগাৰ বাবে সকলোৱে যদি টকাই বিচাৰি আছে, এই টকা বিচাৰি থকাৰ কাৰণে আপোনালোকে চাওকচোন কি হৈ আছে, ইফালে খাই আছে সিফালে গৈ আছে, ইফালে খাই আছে সিফালে গৈ আছে, ইফালে খাই আছে, ইজনে সিজনক মাৰিছে, ইজনে সিজনক লুটি আছে, সমাজ ব্যৱস্থা শূন্য, জাতি কৰি চিঞৰি আছোঁ, ধৰ্ম কৰি চিঞৰি আছোঁ। আজি জাতি ধৰ্ম যদি আমি বিচাৰি যাওঁ, ৰাতি গণেশগুৰিত আপুনি যাব, জাতি ধৰ্ম সকলো ওলাই যাব, কাৰ জাতি কি কৰি আছে, কোন মানুহে কি কৰি আছে, সেই বস্তুবিলাক আপোনালোকে চালে আপোনালোকে বুজিব। এতিয়া ধনী মানুহৰতো টকা একদম বেংকত মানে কোটি টকা থৈ দিছে, থৈ দি তেওঁলোকৰতো চিন্তা নাই, যেতিয়াই বেমাৰ আজাৰ হ'ব চৰকাৰী হস্পিটালত যাব আৰু প্ৰাইভেটৰ টকাখিনি বচাব। তেওঁলোকে কেৱল টকা একদম বেংকত খাচি থৈ আছে। ৰাজনীতিকবিলাকে ৰাজনীতি কৰি আছে। ৰাজনীতি কৰি থাকিলে অকল নহ'ব। ঠিক আছে, ৰাজনীতি কৰিলে নহ'ব, কাৰণ আপোনালোকে এই মেডিকেল শিক্ষা আইনগত ব্যৱস্থাবিলাক যেতিয়ালৈকে ঠিক নকৰিব, তেতিয়ালৈকে কিন্তু এই জীৱনটো মানুহৰ ভোটত লাইন, ৰেচন কাৰ্ডত লাইন, এই মেডিকেলত লাইন, সকলোতে কেৱল লাইন শাৰী পাতি থাকোঁতে মানুহৰ জীৱন শেষ হৈ যাব। কিন্তু যেদিনাখন মানুহে বুজি পাব, সেইদিনাখন কিন্তু সেই ৰাজপথত কিন্তু একদম শিক্ষামন্ত্ৰীয়ে যেনেকৈ পদত্যাগ কৰিছিলে, তেনেকৈ কিন্তু সকলোৱে ওলাই শিক্ষামন্ত্ৰীৰ পৰা যেনেকৈ স্বাস্থ্যমন্ত্ৰীক পদত্যাগ দিব, সেই বস্তুবিলাকো কিন্তু ওলাই আহিব। জনসাধাৰণে কেৱল কিন্তু ধৈৰ্য ধৰে, কেৱল ধৈৰ্য। সেইবাবে মই বাৰে ক'ম, সহজতে সকলো কাম কৰক, সময় থাকোঁতেই সাধনা কৰক, সময় থাকোঁতেই সকলো কাম কৰক। আজি আপোনালোকে যদি ৰাজনীতিকভাৱে নিজৰ ইলেকশ্যনটো সময়মতে পাতিব পাৰে, ৰাজনীতিকভাৱে আপোনালোকে যদি সকলো বস্তু ঠিক ঠাকে চলাব পাৰে, তেনেহ'লে জনসাধাৰণৰ বাবে স্বাস্থ্য, শিক্ষা আৰু আইনৰ ব্যৱস্থাসমূহ আপোনালোকে একদম ভালকৈ ঠিক কৰিব পাৰে। আজি ডিছপেঞ্চাৰীবিলাকত যদি আপোনালোকে যায়, ডিছপেঞ্চাৰীবিলাকত গ'লে ডক্তৰে ভালকৈ এটা লাৰিয়ে নাচায়, মুখেদি কেৱল অমুক কি হৈছে তমুক কি হৈছে সেই বস্তুটো চায়। আৰে ভাই, মোৰ অমুক হৈছে, তোমালোকে এবাৰ ভালকৈ লাৰি চোৱা, ভালকৈ মোক চেক কৰা। তেওঁলোকে লাৰি নাচায়, তেওঁলোকে ফোনত ব্যস্ত, তেওঁৰ ল'ৰা ছোৱালী ক'ত আছে, তেওঁলোকে ব্যস্ত, মোৰ ছোৱালীজনী অমুক পঢ়ি আছে, তোমাৰ ছোৱালীজনী অমুক পঢ়ি আছে, মই কি কৰোঁ, মই এজন ৰোগী লৈ আহিছোঁ, মোৰ সমস্যাৰ শুনা নাই, তেওঁলোকে নিজৰ ঘৰৰ ব্যস্তক লৈ জড়িত হৈ আছে। কিন্তু জনসাধাৰণ শুই আছে, সেই অপেক্ষাতেতো আমি ৰৈ আছোঁ। আজি নাচিকাতা চক্ৰৱৰ্তী ডাঙৰীয়াই, ছিংগাৰ, তেওঁ এটা বহুত ধুনীয়া এটা গান এটা লিখি থৈ গৈছিলে, অ' ডাক্তৰ
ডক্টৰ এই গানটো বেংগলীত লিখিছিলে। তেওঁ নিজেও গাইছে, গাই আজি সেইবিলাকৰ পৰা তেওঁলোকে একো বুজা নাই। আৰু মই এটা ভিডিঅ' এনেকৈ বনাই জনসাধাৰণে মোৰ জানো ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব নকৰে। আপোনালোকে ভালকৈ লাইন পাতি থাকক, জীৱনটো তেনেকৈ ৰাখক, তেনেকৈ আপোনাৰ ল'ৰা ছোৱালীয়েও ৰাখিব, ময়ো ৰাখিম। সকলোৱে কেৱল জীৱনটো টাইম পাছ কৰি থাকক, টাইম পাছ কৰি থাকিলে আপোনালোকৰ জীৱনটো তেনেকৈ পাৰ হৈ যাব। আজি আপোনালোকে যদি ভাবে যে মোৰ বেমাৰটো মোৰ ভাল হ'ল, মোৰ ৰোগীজন মোৰ ভাল হ'ল, মই আৰু মাত নামাতোঁ, তেতিয়াহ'লে আপোনালোকৰে লছ। কাৰণ আহিব লগা যিখিনি নৱপ্ৰজন্ম আহিব, সেই নৱপ্ৰজন্মৰো একেই দশা, একেই গতিয়ে হ'ব। কিয় নোৱাৰে? আয়ুষ্মান ভাৰত ডাইৰেক্ট কৰি দিব, কিয় নোৱাৰে? কিয় 5 লাখ টকা দি আজি এই 2300 টকা, কালি 2400 টকা, কালি 2000 টকা, কালি 30,000 টকা, কালি 18,000 টকা, কালি 20,000 টকা, তেনেকৈ খণ্ড কৰি বা পেকেজ চিষ্টেমত দিব লাগে? 5 লাখ টকা ডাইৰেক্ট দিয়ক। কেৱল সেই 5 লাখ টকাটো কেৱল যাতে স্বাস্থ্যৰ বাবেহে খৰচ কৰা হয়, সেই বস্তুটোৱে লাগে। ইজনে আনজনৰ ওপৰত আয়ুষ্মান ভাৰতৰ মানুহে ইজনৰ পৰা সেইজন মানুহলৈ বিশ্বাস নকৰে। চিল মাৰিব দিয়ে, চহী মাৰিব দিয়ে, চুপাৰেণ্টনৰ চহী মাৰিব দিয়ে, লাইন পাতিব দিয়ে, জেৰক্সৰ দোকানত জেৰক্স কৰিব দিব। জেৰক্স এটাৰ দাম তাতে 3 টকা। 3 টকা জেৰক্স লৈ বহি আছে। এই 3 টকা জেৰক্সত কোনো এটা ধৰা মানুহ নাই। আজি আপোনালোকে নিজেই গৈ চেক কৰক, পুলিচ প্ৰশাসনৰ ওচৰতে থানা আছে, অমুক আছে, তমুক আছে, কাৰো কথা শুনা নাই। কেৱল কি কৰি আছে? মই কামটো কৰি গৈ আছোঁ, মই দৰমহাকেইটা মই পাই আছোঁ, সমাজ যি যাওক, ব্যৱস্থা যি যাওক, মোৰ কোনো ধৰণৰ আপত্তি নাই, তেওঁলোকে যি কৰি আছে কৰি থাকক। এই তেনেকৈ জানো দেশ চলিব? তেনেকৈ আহিব লগা নৱপ্ৰজন্ম ভালকৈ চলিব? সকলোৱে নেতা মন্ত্ৰী, সকলো ডক্তৰ নাৰ্ছ, সকলোৱে টকা উপাৰ্জন কৰি তেওঁলোকৰ মূৰত এটাই সোমাই আছে কি যে মোৰ ল'ৰা, মোৰ ছোৱালী মোৰ ভালকৈ থাকক, মই মাটি সম্পত্তি কিনিম, গাড়ী কিনিম, একদম ভালকৈ চলিম, মোক যাতে সমাজে যাতে অলপ ভয় কৰিব। তোমালোকক কোনে ভয় কৰিব? কোনে ভয় কৰিব? কোনো ভয় নকৰে। সময়ে কেৱল ৰখি থাকে, সময় আহিব। কোনো একদম চিকিউৰিটিৰ পৰা আৰম্ভণি কৰিছোঁ মই, চিকিউৰিটি, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, একদম ডক্তৰ, নাৰ্ছ, গোটেই যত যিমান আছে, কাৰো আণ্ডাৰত নচলিব। কিন্তু এটা সময় আহিব, সেই সময়ৰ বাবে আপোনালোকে ভালকৈ আজিৰ পৰাই যাতে আপোনালোকৰ নাম থাকে, আপোনালোকেও যাতে মানুহ এজনে যাতে কয় যে এই ডক্তৰজন, এই নাৰ্ছজন, এই ৱাৰ্ড বয়, এই ৱাৰ্ড গাৰ্ল, এই সকলো কাম কৰা ব্যক্তিসকল যাতে হস্পিটেলত ভালকৈ তেওঁলোকে কাম বন কৰি গৈছে, তেওঁলোকে সেই বস্তুখিনি যাতে তেওঁলোকে পিছত আহিব লগা নৱপ্ৰজন্মই যাতে নামটো ৰাখে। পানীৰ ব্যৱস্থা বেয়া। পানীৰ ব্যৱস্থা আপুনি ভালকৈ ব্লিচিং পাউডাৰ গোন্ধাই, পানীৰ ব্যৱস্থা ইমানেই বেয়া। লেট্ৰিন বাথৰুমৰ কথা আপুনি ক'বই নালাগে। লেট্ৰিন বাথৰুমৰ কথা যদি আপুনি কয়, তেতিয়া আপুনি ক'ব যে মই লেট্ৰিনতে গৈছোঁ নে বাথৰুমতে গৈছোঁ নে একদম কিবা বেলেগ ঠাইতে গৈ আছোঁ। আপুনি হেৰি কৰিব নোৱাৰে। আজি চাউলৰ ক্ষেত্ৰত তাতে ভাত দিয়ে বাৰু, ভাতৰ ক্ষেত্ৰত আপুনি সদায় একেখিনি খানাই পাব আপুনি। তাতে কেতিয়াবা ব্ৰইলাৰৰ মাংস, কেতিয়াবা মাছ, চালানী মাছ এটুকুৰা পাব। ঠিক আছে, চৰকাৰে দিব খুজিছে, ভালকৈ দিয়ক। কোনোবাই অলপমান ভাত দিব খুজিলে বেছিকৈ খুজিলে সেই ভাত দিয়া মানুহকেইজনেও তেওঁলোকে অলপ বেলেগকৈ দিয়ে। চৰকাৰী ব্যৱস্থাত NGO চলাই আছে, কোনোবাই ঠিকা ভিত্তিত চলাই আছে, কোনে কি কৰি আছে, কোনে কি কৰা নাই, একো বুজিয়ে পোৱা নাই। তাতে জাবৰ পৰি আছে, কোনোবা ৰোগী আজি 10 দিনৰ পৰা তাতে শুই আছে, কাৰো খবৰ নাই, কেৱল ৰিপৰ্টটো লোৱা আৰু যোৱা। কাই কি কৰি আছে, একেবাৰে কোনো ভাল ব্যৱস্থা এটা কিন্তু আজিৰ সমাজত নাই। এই যে মই সেইবাবে চৰকাৰক কওঁ যে চৰকাৰে টকাবিলাক তেতিয়ালৈকে মানুহে নোলাব, যেতিয়ালৈকে সম্পূৰ্ণৰূপে টকাবিলাক জনসাধাৰণৰ পৰা একদম ভাল সহকাৰে ওলাই আনি যাতে সমাজৰ বাবে যাতে ভালকৈ কাম কৰিব পাৰে, সেই ব্যৱস্থাবিলাক কৰিব লাগে। আজি ৰোগী হয়, বেমাৰ কিন্তু আপোনালোকৰ কিন্তু আহিবই। যিমান ডাঙৰ নেতা মন্ত্ৰী, কিমান ডাঙৰে নহওক, বেমাৰটো হৈছে আজিকালি 1 নম্বৰতে ধৰি থওক। বেমাৰ আপোনাৰ আহিব, আপুনি শিক্ষা ল'ব লাগিব, শিক্ষা শিকিব লাগিব, লগত আপুনি পঢ়িব লাগিব, এজন ডক্তৰ হ'ব লাগিব, নাৰ্ছ হ'ব লাগিব, সকলো হ'ব লাগিব। কিন্তু সহায় সহযোগিতাৰ কাৰণে কিন্তু মানুহ নাথাকিব। এই কথাবিলাকে কিন্তু আপোনালোকেও চিন্তা কৰিব। সম্পূৰ্ণৰূপে বিনামূলীয়া কৰক, এজনে আনজনক সহায় সহযোগিতা কৰক। ডক্তৰত যেতিয়া এডমিট হ'ব, সেইদিনাখনেই আপুনি কৈ দিয়ক যে আপোনাৰ আধাৰ কাৰ্ড,
আয়ুষ্মান ভাৰত এইবিলাক আছেনে নাই, অট'মেটিক হৈ যাব লাগে। কি দৰকাৰ আছে হেৰি কৰিবৰ কাৰণে, মানুহক হাৰাশাস্তি কৰিবৰ কাৰণে? হাৰাশাস্তি কৰিব নালাগে। আপোনালোকে মেনেজমেণ্টখিনি কৰক। আপোনালোকে বঢ়িয়াকৈ এচিৰ তলত, ফেনৰ তলত আপোনালোকে সোমাই আছে, কাম কৰি আছে, ডাঙৰ ডাঙৰ উচ্চ পদৰ ব্যক্তিসকলে। কিন্তু ৰোগীসকলৰ ঘটনাবিলাকো আপোনালোকে এবাৰ মনোযোগ দি শুনিব লাগে। যদি আপোনালোকে নুশুনে, তেতিয়াহ'লে আকৌ মই কৈ আছোঁ, যদি মানুহ কিন্তু জনসাধাৰণ কিন্তু বৰ নিষ্ঠুৰ, সময়ৰ অপেক্ষাত থাকে। সময় কিন্তু আহিলে কিন্তু বহু মানুহক সময়ত কিন্তু তলত পেলাই দিছে। গতিকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰি আপোনালোকে মোৰ ভিডিঅ'সমূহ সমগ্ৰ অসমৰ জনসাধাৰণৰ ওচৰলৈ পঠাই দিব। আৰু এটা মাজতে মই কথা কওঁ যে চাওক, আজি সমগ্ৰ অসমত বানপানীৰ সমস্যা। বানপানীৰ সমস্যা হ'লেও এক শ্ৰেণীৰ হাতত কিন্তু হাজাৰ হাজাৰ কৰোৰ কৰোৰ টকা তেওঁলোকৰ হাতত আছে। কিন্তু তেওঁলোকে আজিলৈকে সেই মানুহবিলাকৰ ওচৰত, ব্যক্তিৰ ওচৰত তেওঁলোকে যোৱা নাই। আচলতে সকলোতকৈ দান হৈছে মহান, সকলোতকৈ যেতিয়া আপুনি দান দিব, সেইজন মানুহে হৈছে দানবীৰ। এই দান দিয়া শব্দটো যিহেতু আছে, আপোনালোকে সকলো ব্যক্তিকে, এই ধৰ্ম চৰ্ম চাই লাভ নাই। আজিৰ তাৰিখত সকলো ব্যক্তিতে আমি জানো, বা ময়ো জানো, কোন ব্যক্তি অসমত কোনে ক'ৰ পৰা আহিছে, সকলোৱে জানো। সেইবিলাক আমাক শিকাই লাভ নাই, বুজি পালে? মোক শিকাই অন্তত লাভ নাই। মোক অন্তত শিকাই লাভ নাই ক'ৰ মানুহ ক'ৰ পৰা আহিছে, কোন অমুকৰ পৰা ক'ৰ আহিছে, কোন অসমৰ কোন হেৰি, মোক শিকাই লাভ নাই। গতিকে মই ভাবোঁ সকলোৱে মিলি জুলি থাকক, সকলোৱে ইজনে আনজনক সহায় কৰক। আজিকালি মানুহৰ জীৱন কিমান দিন, 80 বছৰ বা 90 বছৰ। গতিকে ভালকৈ হেৰি কৰি, সহযোগ কৰি, ভালকৈ জীৱনত ভাল কাম কৰি, ভাল সমাজত বাৰ্তা দি, ভালকৈ দেশখন বা ৰাজ্যখন যাতে আগুৱাই নিব পাৰি, টকা পইচা যাতে ভালকৈ খৰচ কৰক, অৰ্থনৈতিক ব্যৱস্থাটো যাতে ভালকৈ উচ্চকৈ ৰাখক, যাতে সকলোৰে সহজ হয়। আৰু মোৰ ভিডিঅ'টো আপোনালোকে ভালকৈ বুজি, ভালকৈ শ্বেয়াৰ কৰিব, যাতে 10জন 20জন মানুহে যাতে চাব পাৰে আৰু বুজিব পাৰে। আৰু মই বেলেগ ভিডিঅ'টো মই বনাই আছোঁ, ভালকৈ শুনিব।